हेलो आप फोन वाला ना होगे नहीं हेलो हेलो वाला छी हेलो ए आप बुझे को भी वाला मान हेडी करी खाले নহয় ভাই কোনে কথা পাতে এই বেঙেনা আবাৰ গিলাকৰ লগত বুঝি খাই খালে এই পটুৱাক অলপ বুজি কবি মোৰহে আকৌ দায়িত্ব নেকি তাৰ দায়িত্ব নাই আকৌ বাপৰে মা নহয় তাকো বুজি কবি মই একলাই দণ্ড চিয়াটো মই আজি নহব নহয় এবাৰ হ'ব না বাৰু বুজি কবি বঢ়িয়াকে Chinese কৈছা না হে বাঙালি কৈছা না না হে উদিত না না ভাষা হে উড়িয়া কৈছা হয় বিয়া এবা ও ভাই একো বুজি পাও নাই হবা মাখাডাল নাখাবি কৈছ নহয় কি হল পালত কল হয় কি বকি আছে হবা বুজি পালো তামানে কেন সদ্য গুষ্টি আড়ি মাছ তেরি কি হল পালত কল এই মাহাটো শেষ করলা ভাই তেরি বাবা এই যাবা এই ফেলাসু কিনো হল এই দাদা এই বাপক কু দেখালে কি বকছি মই একো বুজি পাও নাই এই বা হুত কি বকছি একো বুজি পাও বুঝাই দিছ মোক বুঝাই দিছ দাদা কিনো হইছে এবা একদম এবা বিয়া এই পাকন্দ এই বেলেগ একো কোৱা নাই এই তই যি দণ্ডৰ সৰুটো দিয়া ভাল পাইছিলি এই আজি বোলা জিয়া সোধাৰ মানুহ আহিব এই তাকেহে কৈ আছে ইমান সময় দি এইখিনি কথাকে বুজি পোৱা নাই এই কৈছি নহয় জ্ঞান দি মনে পালো কষ্ট বাহ কোকা ভাঙি মোৰ কণী গলে নষ্ট বুজি পাইছা তেরি কি কলিয়ে কি মাছিল তোক বুঝাবা তেরি বুঝি না পালে ভাল আছিলে জমতি ওই বেজাই ভাল পাইছিল তো খাই কিমান খুৱলো বলো কথাই তো বিলাও তো হৈ গেল মোৰ তেরি ওইটা বেলেগে বিয়া জমতি জুমতি তোৰ মৰমে মোৰ গোটেই দেহাটো একেবাৰে কুকাৰা হুচেল বাজানি লাগিছে বুইছা নাই আৰু যদি তই মোক এৰি থৈ যা মোৰ একেবাৰে বুকুখান এই খান বানা মেচিনে বানা দি মাৰি থৈ ঐ তই ভাল দেখা জিয়া মই জানো তই একদিন মোক এৰি থৈ গুচি যাবি কিন্তু ঐ চাবি তই যদি মোক এৰি থৈ যা নহয় মই পগলা কুকুৰৰ কাম খাই হলিও মৰি থাকিম হা কি হবা কি খোলে কি হলে
কি হলে কি হল গতি হৈছে আৰু খা কি হল গোটেই গেল কি হবে পানী এতিয়া এই বাটত সেই কাহুল মহাই লগ পাইছিল নহয় তেতিয়া এটা সেই বিমংগল ইটা এটা এই বিমংগল দেখছা না এটা কি হলে মহা এটা কাম কৰ সেকেন্ড তই কান্ধলো আমি সেইখান ঘৰ বেছি দূৰ নহয় হা তই কান্ধল আমি ঘুৰিয়াকে পেনচন কুছো এতিয়া যো আৰু পথেৰে যাব লাগিব পথে যাব লাগিব কাণত থাকে খালো এই বেছি দূৰ নহজ পামে আৰু এই পানীও হৈছে দেখোন অলপ পথৰ একো উপায় নাই তই ঘুৰিয়াকে পেনটো কুচিলো আৰু মইও কুচিলো গোটেই ঘুৰিয়াকে দেখা গম পাইছা নাই দে পিছে দে কুচো যো যো আৰু আছে না তো ক'ত মই ল'ম বাৰু হে কি হ'ব আজি এই চিয়া চাৱা আন হ'ব যো আহিছিলো দে যো এ লাহালে আবি নাই পূৰ্বি চাবি ধৰ আবি নাই পূৰ্বি আকৌ এই ঘতে আমাক কিবা কাম নোহোৱা কুকুৰান পাইছে নেকি ফোন লগাও তাক ইটালৈকে ৰখি আছো আৰু মোবাইল জাগাত তুলো মানুহ এ মানুহ মুৰাটো দেখোন নেটৱৰ্কৰ খটখটিয়ে নাই সেইটো দি কৰতো হেই এইটোতো দেখোন নেটৱৰ্কৰ খটখটি নাই ছাৰ এয়া সেই মই ধৰি দিছো এই দি ওঠ দি আছে না তো এই পেখা ভিও তো স্ট্যান্ড দিছে না তো বিচ ওর হিকে দাও শেয়ার করা দণ্ড ঐ দণ্ড ঐ কি কৰি আছা হাই এই ল'ৰাকেইটা আহিব বোলা আজি অলপ এক্টিভ হৈ থাকিবা তুমি চলিকেইটা পুৰা এক্টিভ ময়ো এক্টিভ ছোৱালীও একেবাৰে এক্টিভ মাছটো বছ চোতালতে এই হ'ব দণ্ড হ'ব হেৰি কৰ যা যোৱা কিন্তু ঠিক আছে চলিকেইটা আহিব কোনে এই বাবা Okay. এই মাছৰ অ বাবাহঁত আহিছা দে এই বাটত আকৌ ভিজিটিং ঘটা নাই বা বঢ়িয়া এই বাবাহঁত এই তহঁতকে ৰখিছে বাটত আকৌ অসুবিধা হোৱা নাই বা নাই হেনকৈ আকৌ নাই চাইকেলৰ পামটো গৈছে অলপ সেইকাৰণে আমি এই আহোঁতে অলপ চব কৰি আহিলো বৰ ভাল কৈছে নহয় বৰ ভাল কৈছে আহাহে মই অকণমান শান্তি পাইছোঁ আহিলেও দিবা ঠিক আছে দে দণ্ড দণ্ড আহিছি আছোন বাহিৰৰ ফালে এই কোন ডাঙৰটো মোৰ সৰুটো তোৰ এই সেইগিলা এতিয়া আৰু কৈ একো লাভ নাই কিবা অঘটন হৈ আছে এনে বাটত দুটা অঘটন হৈ আছে হা কৈছে না নাই সেইগিলা বাদ ডাঙৰটো মুঠতে মোৰ সৰুটো মুঠটো এই দণ্ডক আহিবা দিম মই এইগিলা চব ফিটিং কৰি থৈছো তোমাৰ পাবা লগাটো পাবা লাগেতো মই চব ফিটিং কৰিছো হৈ যাব ওচৰৰ মাছটো মাছটকা ডাঙৰটো মোক আগুৱাই চিন্তাই নকৰিবি তই সকলোৱে আমি মিলাই মিলি ধুনীয়াকৈ চলি মানে হেৰি বাবা আহিছা দণ্ড আহে হ'ব বাবাহঁতৰ পিছে বাটত একো অসুবিধা হোৱা নাইতো এই নাই একো অসুবিধা হোৱা নাই
হেৰি এতিয়া বাপাহঁতৰ নামকেইটা নমস্কাৰ মোৰ নাম পানিন্দ নমস্কাৰ মোৰ নাম বহানন্দ ঠিক আছে বহ পিছে মোৰ অলপমান কিবা সেই চাহ পানীৰ ব্যৱস্থা কৰি থোৱা মাষ্টৰ আছো না কিবা এটা আছে কিন্তু মাষ্টৰ এই হস্তিনাপুৰৰ ৰজাৰ সন্মানৰো কথা আছে অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ শালপাতিক সকলো আদৰি লোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চাই থাকিব কিমানখিনি ৰস দিব পাৰিছোঁ নাজানো তথাপিও চেষ্টা কৰিছোঁ বহুখিনি দিবলৈকে এতিয়া আপোনালোকৰ মাজলৈকে আৰু 4 নম্বৰ খণ্ড আহি আছে আমি দিলে আৰু 4 নম্বৰ খণ্ডটো আপোনালোকে চাওক কমেণ্ট কৰক কেনেকুৱা পাইছে ভাল পালেও জনাব বেয়া পালেও জনাব কমেণ্ট কৰিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আপোনালোকে যিটো আছে চেনেলটো আমাৰ চেনেলটো আপোনালোকে নিজৰ কৰি লওক তাৰপিছত আপোনালোকে দেখা পাব আমাৰ নতুন নতুন কামবিলাক আহি আছে আপোনালোকৰ এইটো চেনেলতে পাব গতিকে আপোনালোকক উৎসাহ আমাৰ চিৰকাম্য ধন্যবাদ